বৰ্তমানৰ যুগ তথ্য প্ৰযুক্তিৰ যুগ। বৰ্তমান সময়ত আমাৰ টেকন'লজি ইমান বিকাশ হৈছে যে আমি আমাৰ গ্ৰহ পৃথিৱীৰ বাহিৰেও আন গ্ৰহ নক্ষত্ৰৰ বিষয়েও যথেষ্ট তথ্য লাভ কৰিবলৈ সক্ষম হৈছোঁ। যি সময়ত আমি আমাৰ ছায়েন্স আৰু টেকন'লজিৰ জৰিয়তে চন্দ্ৰলৈও যাবলৈ সক্ষম হৈছোঁ, কিন্তু সেই সময়তে আমি আমাৰ পৃথিৱীৰে এটা দ্বীপলৈ আজি পৰ্যন্ত যাব পৰা নাই। যোৱাটো বাদেই সেই দ্বীপৰ আমি এখন হাই কোৱালিটিৰ ফটো ক্লিক কৰিব পৰা নাই। এতিয়া হয়তো আপুনি ভাবিছে যে এই দ্বীপটো ক'ত আছে, কেনেকুৱা দ্বীপ ইত্যাদি ধৰণৰ প্ৰশ্ন আপোনাৰ মনত এতিয়া হয়তো ভাহি আহিছে। গতিকে আপোনাক ক'ব বিচাৰিছোঁ যে এই দ্বীপটো পৃথিৱীৰ আন ক'তো নহয়, এই দ্বীপটো আছে আমাৰ ভাৰতবৰ্ষতে। আৰু এই ৰহস্যময় দ্বীপটোৰ নাম হ'ল নৰ্থ চেণ্টিনেল আইলেণ্ড। নমস্কাৰ, আজি ভিডিঅ'টোত আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি আমাৰ ভিডিঅ'ৰ বিষয়বস্তু হ'ব দ্য মিষ্টেৰিয়াছ নৰ্থ চেণ্টিনেল আইলেণ্ড। এই নৰ্থ চেণ্টিনেল আইলেণ্ড আন্দামান দ্বীপপুঞ্জৰে এটা দ্বীপ হয় আৰু এই দ্বীপৰ লোকেশ্যন হৈছে বে অফ বেংগল। নিয়মমতে নৰ্থ চেণ্টিনেল আইলেণ্ড চাউথ আন্দামান জিলাৰ প্ৰশাসনৰ অন্তৰ্গত হয় আৰু এই দ্বীপৰ মুঠ মাটিকালি হৈছে 99.67 বৰ্গ কিলোমিটাৰ। এতিয়া হয়তো আপোনালোকে ভাবিছে এই দ্বীপটো ইমান ৰহস্যময় কিয়? এই দ্বীপটো ৰহস্যময় হোৱাৰ আঁৰত আছে এই দ্বীপটোৰ বাসিন্দাসকল। আৰু এই নৰ্থ চেণ্টিনেল আইলেণ্ডত থকা বাসিন্দাসকলৰ নাম হৈছে দ্য চেণ্টিনেলিজ। চেণ্টিনেলিজসকল হৈছে এনেকুৱা এটা জনজাতি যিয়ে নিজকে আইচলেশ্যন কৰি ৰাখিছে আজিৰ পৰা বহু বছৰ আগৰ পৰা। আৰু আমি এইখিনিতে এটা কথা উল্লেখ কৰি দিব বিচাৰিম যে চেণ্টিনেলিজসকল সেই জনজাতিসকলৰ ভিতৰত অন্যতম যিয়ে নিজকে এই আধুনিক পৃথিৱীখনৰ পৰা সম্পূৰ্ণৰূপে পৃথক কৰি ৰাখিছে। কিছুমান তথ্যৰ আধাৰত এই কথাতেই ক'ব পাৰি যে নৰ্থ চেণ্টিনেল আইলেণ্ডত থকা বাসিন্দাসকলৰ নিজৰ ভাষা পৰ্যন্তও নাই। তেওঁলোকে নিজৰ মাজতে আকাৰ ইংগিতৰ দ্বাৰাহে কথা বতৰা কৰে। হয়তো এতিয়া আপোনালোকে ভাবিছে যে নিজৰ ভাষা নথকা এই জনজাতিটো যথেষ্ট পিছপৰা হ'ব। হয়, তেওঁলোক সময়ত পিছপৰা, কিন্তু তেওঁলোক ধনুবিদ্যাত যথেষ্ট নিপুণ। আৰু আপোনালোকক কৈ থ'ব বিচাৰিম যে চেণ্টিনেলিজসকল ধনুবিদ্যাত এই পৰ্যন্ত নিপুণ যে বাহুবলী চিনেমাত দেখুওৱাৰ দৰে তেওঁলোকে জুইৰে ভৰা কাঁড়ো শত্ৰুৰ ফালে চলাব পাৰে। চেণ্টিনেলিজসকল মুখ্যতঃ চিকাৰ আৰু সাগৰীয় খাদ্যৰ ওপৰতে নিৰ্ভৰশীল। আৰু এই কথাটি বুকু ডাঠ কৰি ক'ব পাৰি কিয়নো সেই দ্বীপটোত আজি পৰ্যন্ত কোনো ধৰণৰ কৃষি কৰ্মৰ চিন-মোকাম দেখা পোৱা হোৱা নাই। এই ৰহস্যময় দ্বীপটোৰ ৰহস্যময়ী লোকসকল কিন্তু অত্যন্ত হিংস্ৰ। আৰু তেওঁলোক এই পৰ্যন্ত হিংস্ৰ যে কোনো কাৰণত যদি তেওঁলোকে বিপদৰ আগজাননী পায় বা বিপদ অনুভৱ কৰে, তেতিয়াহ'লে তেওঁলোকে কাৰোবাক হত্যা কৰিব এক ছেকেণ্ডৰো সময় নলয়। মানুহ মানে কৌতূহলী, সেইবাবে এতিয়া হয়তো আপুনিও এই দ্বীপটোৰ বিষয়ে অধিক জানিবলৈ ইচ্ছা কৰিছে। গতিকে এনেকুৱা ঘটনা সংঘটিত নোহোৱা নহয় যে আজি পৰ্যন্ত কোনো লোক এই দ্বীপটোলৈ যোৱা নাই। আজি পৰ্যন্ত দুই এবাৰ এনেধৰণৰ ঘটনা সংঘটিত হৈছে যে এই দ্বীপটোলৈ দুই এজন লোক গৈছে, কিন্তু দুৰ্ভাগ্যৰ কথা এয়ে যে তালৈ যোৱা কোনো লোক আজি পৰ্যন্ত ঘূৰি অহা নাই। এনেকুৱা এটা ঘটনা ঘটিছিল জন এলেন চাও নামৰ এজন আমেৰিকান যুৱকৰ লগত। জন কৰ্মৰত আছিল এজন সাংবাদিক হিচাপে আন্দামান নিকোবৰত, আৰু তেওঁ জনজাতীয় লোকসকলৰ অধিকাৰৰ বাবে সদায় মাত মাতি আহিছিল। যিহেতু 1956 চনত হোৱা আন্দামান এণ্ড নিকোবৰ আইলেণ্ড প্ৰটেকশ্যন অফ ট্ৰাইবছ এক্টৰ মতে এই দ্বীপটো সকলো ধৰণৰ ট্ৰেভেলৰ বাবে বন্ধ আছিল। আৰু এই দ্বীপটো এই পৰ্যন্ত বেন কৰি দিয়া হৈছিল চৰকাৰৰ দ্বাৰা যে এই দ্বীপটোৰ 9.26 কিলোমিটাৰ ওচৰলৈ যোৱাটো সম্পূৰ্ণৰূপে বন্ধ আছিল। কিয়নো ভাৰত চৰকাৰে এই কথাটো বিচৰা নাছিল যে সেই জনজাতীয় লোকসকলৰ বেমাৰসমূহ আমাৰ আধুনিক সমাজলৈ আহক, নাইবা এই আধুনিক সমাজৰ কোনো বেমাৰ নৰ্থ চেণ্টিনেল আইলেণ্ডৰ বাসিন্দাসকলৰ মাজত বিয়পি পৰক। আৰু চৰকাৰৰ সেই এক্টখনে সম্পূৰ্ণৰূপে পালন কৰাই থাকিবৰ বাবে ইণ্ডিয়ান নেভিৰ দ্বাৰা এই দ্বীপটো পেট্ৰলিং কৰি থকা হয় সকলো সময়তেই। কিন্তু জন এলেন চাও নামৰ এই আমেৰিকান যুৱকজনে এই দ্বীপটোলৈ যোৱাৰ মন বনাই লৈছিলে। আৰু যিহেতু তেওঁ লিগেলি এই দ্বীপটো এপ্ৰ'চ কৰিব নোৱাৰে, গতিকেলৈ তেওঁ কেইজনমান মাছমৰীয়াক যোগাযোগ কৰে আৰু তেওঁ যে নৰ্থ চেণ্টিনেল আইলেণ্ডলৈ যাব বিচাৰিছে সেই কথাটো মাছমৰীয়াকেইজনক কয়। পোনপ্ৰথমে সকলোৱে মানা কৰি দিলে আৰু মাছমৰীয়াকেইজনে তেওঁক বুজাব চেষ্টা কৰিলে যে এই কামটো যথেষ্ট ৰিস্কি হয়, চৰকাৰৰ ফালৰ পৰা ইয়াত সম্পূৰ্ণৰূপে বেণ্ড লগাই থোৱা আছে, গতিকে আপুনি যোৱাটো উচিত নহ'ব। কিন্তু পিছত মাছমৰীয়াকেইজনে পইচাৰ বাবদ জনক সেই দ্বীপটোৰ ফালে লৈ যায় নিজৰ মাছ মৰা নাওখনৰ সহায়ত। কিন্তু মাছমৰীয়াকেইজনে তেওঁক দ্বীপটোৰ একদম কাষলৈ লৈ নগৈ অলপ দূৰতে তেওঁক
ৰখাই দিলে আৰু তেওঁক এখন সৰু নাও দি দিলে। জনেও বেছি আপত্তি নকৰি সেই সৰু নাওখনতে উঠি দ্বীপটোৰ ফালে গুচি গ'ল আৰু মাছমৰীয়াকেইজনে নিজৰ নাওখনৰ পৰা তেওঁক চাই থাকিলে যে তেওঁ যেতিয়া ঘূৰি আহিব তেতিয়া মাছমৰীয়াকেইজনে তেওঁক লগত লৈ গুচি আহিব। কিন্তু হঠাৎ মাছমৰীয়াকেইজনে দেখিলে যে জনৰ ওপৰত ধনুকাঁড়েৰে আক্ৰমণ কৰা হৈছে আৰু তেওঁক হত্যা কৰি পেলোৱা হৈছে আৰু ইয়াতেই চেণ্টিনেলিছসকল ক্ষান্ত নাথাকি তেওঁক মাটিত পুতিও পেলাইছে। পিছত যেতিয়া পুলিচে মাছমৰীয়াকেইজনক এৰেষ্ট কৰে তেতিয়া তেওঁলোকে পুলিচৰ সন্মুখত এই ধৰণেৰে ঘটনাৰ ব্যাখ্যা দিয়ে। 2006 চনতো যেতিয়া দুজন মাছমৰীয়াই নিষেধাজ্ঞা থকা এই এৰিয়াটোৰ আশে-পাশে মাছ মাৰি আছিলে তেতিয়া চেণ্টিনেলিছসকলে তেওঁলোককো হত্যা কৰিছিলে। নৰ্থ চেণ্টিনেল আইলেণ্ডৰ এই বাসিন্দাসকল ইমান হিংস্ৰ হোৱাৰ আঁৰত এটা কাৰণো আছে। এই কাৰণটো অৱশ্যে ব্ৰিটিছৰ লগত জড়িত। 1880 চনত এজন ব্ৰিটিছ প্ৰশাসনিক বিষয়াই নৰ্থ চেণ্টিনেল আইলেণ্ডৰ ওপৰত ৰিচাৰ্চ কৰিবৰ ইচ্ছা প্ৰকাশ কৰিছিলে আৰু সেই মানসেৰেই তেওঁ তাত নিজৰ সৈন্যৰ সৈতে অৱতৰণ কৰে। অৱতৰণ কৰিয়ে তেওঁলোকে তাত যথেষ্ট সংখ্যক ধ্বংসপ্ৰাপ্ত গাঁও দেখিবলৈ পায় আৰু সেই গাঁওবোৰৰ মাজে মাজে যেনে তেনে বনাই থোৱা কেইটামান ৰাস্তাও তেওঁলোকে দেখিবলৈ পায়। আৰু সেই বিষয়াজনে নিজৰ সৈন্য সামন্তৰ লগত কেইদিনমান তেনেধৰণেই সেই দ্বীপটোত ঘূৰি ফুৰে, কিন্তু বৰ্তমান সময়লৈকে তেওঁ কাকো ক'তো দেখা পোৱা নাছিল। ঠিক তেনেতে কেইদিনমানৰ পিছত তেওঁ 6জন চেণ্টিনেলিছক দেখা পায়। তাৰে 2গৰাকী আছিল বৃদ্ধ বৃদ্ধা আৰু বাকী 4জন আছিল সেই বৃদ্ধ বৃদ্ধাৰ ল'ৰা ছোৱালী। বিষয়াজনে সেই 6জন চেণ্টিনেলিছকে কিডনেপ কৰে আৰু আন এটা দ্বীপলৈ লৈ যায়, কিয়নো বিষয়াজনে চাব বিচাৰিছিলে যদিহে এই বাসিন্দাসকলক নৰ্থ চেণ্টিনেল আইলেণ্ডৰ পৰা আঁতৰাই বেলেগ এটুকুৰা ঠাইত ৰখা হয় তেতিয়াহ'লে তেওঁলোকৰ শৰীৰে কেনেধৰণে ৰেছপন্স দিব। কিন্তু সেই নতুন দ্বীপৰ বাতাবৰণ সহ্য কৰিব নোৱাৰি বৃদ্ধ দম্পতীৰ তাতে মৃত্যু হয়। তেতিয়া 4টা ল'ৰা ছোৱালীক বিষয়াজনে আকৌ নৰ্থ চেণ্টিনেল আইলেণ্ডত থৈ যায়হি। ইয়াৰ পৰা এই কথাটোও গম পোৱা গৈছে যে নৰ্থ চেণ্টিনেল আইলেণ্ডৰ বাসিন্দাসকলৰ ইমিউনিটি ছিষ্টেম যথেষ্ট দুৰ্বল হয়। এতিয়া আপুনিয়ে কওকচোন, এনে এক ঘটনাৰ পিছত চেণ্টিনেলিছসকলে বাহিৰৰ মানুহক কেনেকৈ বিশ্বাস কৰিব? আমাৰ ভাৰত চৰকাৰে অৱশ্যে এই দ্বীপটোৰ ওপৰত যথেষ্ট নজৰ ৰাখে। সেইবাবেই 2004 চনৰ ছুনামি তথা ভূমিকম্পৰ পিছত ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ হেলিকপ্টাৰেৰে সেই দ্বীপ চাবলৈ যোৱা হৈছিল। কিন্তু তেতিয়া নৰ্থ চেণ্টিনেল আইলেণ্ডৰ বাসিন্দাসকলে হেলিকপ্টাৰলৈ কাঁড়েৰে তথা শিলেৰে আক্ৰমণ কৰে। কিন্তু এই ছুনামি তথা ভূমিকম্পৰ পিছত নৰ্থ চেণ্টিনেল আইলেণ্ডত মাছ মাৰিবলৈ থকা যথেষ্ট ঠাই ধ্বংস হৈ যায়। এতিয়া হয়তো আপুনি ভাবিছে আমাৰ ইমান টেকন'লজি আছে, তেন্তে কিয় আমি এই দ্বীপটোলৈ যাব নোৱাৰোঁ? ইণ্ডিয়ান গভৰ্ণমেণ্টে ইয়াতে কয় যে সেই বাসিন্দাসকলক তেওঁলোকৰ নিজৰ মতে থাকিবলৈ দিয়া হওক, কিয়নো তেওঁলোকে নিজকে আইচলেশ্যনত ৰাখি ভাল পায়। গতিকে আমি তেওঁলোকক দিগদাৰি দিয়াটো উচিত নহ'ব। সেইবাবে ভাৰত চৰকাৰে এই দ্বীপটো সম্পূৰ্ণৰূপে বেণ্ড কৰি দিয়ে। আৰু এই কথাটো আমিও বিশ্বাস কৰোঁ যে এনেধৰণৰ আইচলেশ্যনত থাকি ভাল পোৱা এটা জনজাতিৰ ওপৰত আমাৰ শক্তি প্ৰদৰ্শন কৰাটো উচিত নহ'ব। এতিয়া হয়তো আপোনালোকে ভাবিছে যে আমিতো ছেটেলাইটৰ জৰিয়তেও চাব পাৰোঁ, কিন্তু এই দ্বীপটো ইমানেই গছ গছনিয়ে ভৰা যে ছেটেলাইটৰ জৰিয়তে যদিহে আমি ইয়াত জুম কৰি চাবলৈ চেষ্টা কৰোঁ তেতিয়া ইয়াত কেৱল আমি সেউজীয়া গছ গছনিয়ে দেখিবলৈ পাওঁ। তেতিয়াহ'লে আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আপোনালোকে যদিহে এই ভিডিঅ'টি ভাল পালে ভিডিঅ'টি লাইক কৰিব, আপোনাৰ 6জনৰ লগত ভিডিঅ'টি শ্বেয়াৰ কৰি দিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কিয়নো আমি আমাৰ চেনেলটোত জ্ঞান বিজ্ঞানৰ লগত জড়িত এনেধৰণৰ বিষয়সমূহ আলোচনা কৰি থাকিম। আৰু ভিডিঅ'টি কেনে পালে আমাক কমেণ্ট বক্সত কমেণ্ট কৰি নিশ্চয় জনাব। ধন্যবাদ।